Good morning everyone, welcome back to my YouTube channel. সকলোকে নমস্কাৰ জনাইছো। আজি আমাৰ সেকেন্ড ডে হয় ইয়াত বেংগলোৰ। আমি হুই উঠিলো গা পা ধুলো এতিয়া ইয়াতে অকমান আজি প্ৰেক্টিস কৰো। একচুয়ালি আমি ইয়াত আপোনালোকক কৈ দিয়া নাই লিগাং সেলিব্ৰেট কৰিব আহিছে এবাৰ ইয়াত বেংগলোৰ মানে মিসিং মানুহসকলৰ লগত ইহঁতৰ লগত মানে নাচিম আৰু গান গাব আৰু আমাৰ লগত আছে মিসিং সকলৰ মানে বহুত ফেমাস বুলি ক'ব গলে মানে world এতিয়া ফেমাস হৈ গল ফৰেষ্টমেন্ট অফ ইন্ডিয়া যাদৱ পায়েং সাৰু আছে ইয়াত আৰু সিঙ্গাৰ আছে আমাৰ সৰ্বেশ্বৰ কাৰ্ডং ইহঁতে আহিছে সবে আজি বহুত এনজয় হ'ব একচুয়ালি আজি অকমান ৰেষ্ট হয় 15 হয় আজি 15 ফেব্ৰুৱাৰী আজি আমি অকমান ইয়াত ৰেষ্ট কৰিম আৰু ৰিহাৰ্সেল কৰি লম তাৰ পাছত 16ত তাত আমাৰ ধামাকা হ'ব আজি আপোনালোকক দেখাই দিম আমি কি কৰো আমাৰ লগৰ কেজনে আমি কেনেকৈ প্ৰেক্টিস কৰো আৰু কত যাও আপোনালোকে সকলোৱে চাই থাকিব থ্যাংক ইউ ইয়াৰ ৰুমৰ পৰা ওলাই আহিলো আমি ভাত খাব গৈ আছো লগত আছে দাদা বলক ইয়াও আছে দাদা আমি তলত এতিয়া ভাত খাওঁ আমি ৰাতি যত আছিলো অকমান দেখাই দিও সেইটো হয় ইমান ওখ আছে একচুয়ালি ইয়াতে আমি আছিলো আৰু ইয়াত ওচৰ চুবুৰ কেইটা এনেকুৱা আছে আৰু এই কুকুৰাও আছে চাও ইউনিক কুকুৰা এটা আছে ইয়াতে আমি ভাত খাব কাৰণে তলত নামি আহিলো এতিয়া আপোনালোকক দেখাই দিম কলা কুকুৰা বেলেগ আছে চাব নেকি চাও কুকুৰা কেইটা দেখিবলৈ বেলেগ সব কলা এইটো চাও ও মাই গড কুকুৰা কেইটা বেলেগ ধৰণৰ দেখিবলৈ কাৰণে ইহঁতক সব ইমান কলা কলা আছে ওয়াও বেংগলোৰৰ কুকুৰ আঙুদা কি লাঙুদা এইকেইটা চাও ফ্লাইট কেইটা আমাৰতো দেখাই দিওঁ দূৰৰ পৰা থকা এইটো হোটেল ক্ৰেনবেৰী হয় এইটো আছিল আমি সেইটো 4th ফ্ল'ৰত আছো ওপৰতে এতিয়া আমি ভাত খাই লওঁ ব্ৰেকফাষ্ট আমাৰ যাদৱ পায়েং স্যাৰ আজি মানে বহুত বছৰ বুলি ক'লে আশা আছিলে এটা লগ কৰিবৰ কাৰণে আজি লগ কৰিছো বহুত ভাল লাগিছে মানে বেলেগ এটা এক্সপেৰিয়েন্স পাইছো আৰু ছাৰৰ লগত ছাৰৰ কথা শুনি মানে বহুত মানে নিজকে ভাল লাগিছে আৰু ময়ো কিবা এটা কৰিম দেন এনেকুৱা নিজে এতিয়া মানে সব চাকৰি কৰিব নোৱাৰে হয় নাই ছাৰ কিবা এটা ভাল কাম কৰিবৰ কাৰণে এই সৰু মুৰা কাম কৰিলেই হৈ যায় নিজৰ যোনটো সন্তুষ্ট হয় স্যাৰ আপুনি অকমান কৈ দিয়ক তোমালোকৰ বাবে এই পৃথিৱীখন বহুত ভৰসা আছে সেইকাৰণে তোমালোকৰ সেই মনৰ যিটো পৃথিৱীক ভাল পাবলৈ শিকোৱাটো সেইকাৰণে মই সদায় তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীৰ লগত থাকি পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ কাম সেইকাৰণে মই কৰি আছোঁ পৃথিৱীখনক ভাল পাবলৈ শিকোঁ যদি পৃথিৱী নাথাকে কাৰ লগত কোনে কথা পাতিব সেইকাৰণে পৃথিৱীখন থাকিলে সকলোৱে জীয়াই থাকিব পাৰিব সেইটো কামেই কৰি আছোঁ মানে বহুত ভাল কাম ছাৰ কাৰণ ছাৰ গছ গছনিটোতো আমাক সবকে লাগে উইদাউট অক্সিজেন নহলেতো আমি ক'ত জীয়াই থাকিব পাৰিম আৰু জীৱ জন্তু জীয়াই থাকিলেহে আমি জীয়াই থাকিম এতিয়া যিমান কোভিডত মানুহ মৰিল সব অক্সিজেনৰ অভাৱত মৰিছে চিলিণ্ডাৰ ল'বলগীয়া হৈছে অক্সিজেন চিলিণ্ডাৰ সেইকাৰণে আমি গছ থাকিলে যে প্ৰাণী জগত জীয়াই থাকিব সেইটো বিজ্ঞানীসকলৰ পৃথিৱী এতিয়া বুজি পাইছে সেইকাৰণে আশা ৰাখিছোঁ সমগ্ৰ বিশ্বই যেতিয়া ইউনেস্কোৰ বেন এমেজনক মই তাত কৈছিলোঁ যে সমগ্ৰ বিশ্বই যদি বছৰেকত 7 দিন লকডাউন দিয়ে পৃথিৱীৰ ভাৰসাম্যটো আগৰ দৰে ঘূৰি আহিব নহ'লে পৃথিৱীলৈ ভাবুকি আহিছে সৌ সিদিনা স্কটলেণ্ডত জলবায়ু পৰিৱৰ্তনৰ বিষয়ে পৃথিৱী তাত হৈছিল মই ভাৰতবৰ্ষৰ লক্ষ্ণৌত হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ আৰু সেইকাৰণে এখন চিঠিয়ে দি দিছোঁ যে তাতো সেই চিঠিখন যেনেকৈ ইউনেস্কোৰ বেন এমেজনত কৈছিলোঁ 7 দিন লকডাউনৰ সেইখন সন্মিলনতো বিশ্ববাসীলৈ অনুৰোধ কৰি এখন লেটাৰ লিখিছিলোঁ থ্যাংক ইউ সো মাচ স্যার আপনার বহুমূল্য মানে ওয়ার্ডসৰ কাৰণে সবে এতিয়া ইনস্পায়াৰ হ'ব উঠি অহা মানে যোনি ষ্টুডেন্টবোৰ সো আপোনাক বহুত ভাল লাগিলে এন্ড থ্যাংক ইউ নম্বৰে কামাং মক itu blok paling nak, Wajah tahu dulu istilah
বীৰ আম্বেদকাৰ ভৱন হয় ৰখিও সেইটো বীৰ আম্বেদকাৰ অডিটৰিয়াম সেইটো ইহঁতৰ ষ্টেজতে লিগাং পাতিছে এবাৰ ইয়াত চব তৈয়াৰী চলি আছে ইয়াত অডিয়েঞ্চ কেইটা বহিব আমি ইয়াতে ডান্স কৰিম এতিয়া মনোহন দাদাই ৰেডি কৰি আছে সেইটো কি বনাইছে এক্সপ্লেইন কৰি দিব নেকি লিগাঙৰ পূজাৰ মেইন ইম্পৰ্টেণ্ট কিবা হয় নেকি আমাৰ লগত যিমান আছে শক্তি আমি হয় মিছি ধন্যবাদ আইয়া পলাই এতিয়া ফাইনেলি আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ ইয়াত চব ৰেডি কৰা হৈ আছে তাত মানুহকেইটা তাৰপাছত এইকেইজনী আমাৰ চেলফি লৈ আছে হয় নাই আজি ইয়াত আহি কেনেকুৱা লাগিলে কৈ দে কি ইয়াত আহি কেনেকুৱা লাগিলে কৈ দে ইয়াত আহি একদম মজা লাগিছে এতিয়া বেয়া লাগিছে মানে ইয়াৰ পৰা গৈছোগে যে সেইকাৰণে বেয়া লাগিছে আমাৰো বহুত বেয়া লাগিছে আৰু দাদা কেইজনৰ লগত মানে বহুত বহুত থেংক ইউ আৰু আমাৰ বেংগলোৰ মিচিং ছ'চাইটিলৈকে মানে থেংক ইউ মানে বহুত থেংক ইউ বুলি ক'লেও বহুত কম আৰু চৰি ক'ব লাগিব মোৰো বহুত একো নাই সেইবোৰতো হৈ যায় প্ৰগ্ৰাম হ'লে মানে ন সেইবোৰ হৈ যায় আৰু একো নাই নহয় সেইটো ইয়াতে আমাৰ দাদা এটা আছামৰে দাদা এটা লগ পালোঁ ইয়াতে 13 years আছে মণিমা কাইনানো মণিমা মানে আৰু মোৰো কম নিব নলকে ইয়াত আমাৰ চব ৰেডি হৈ আছে এই লাগেজকেইটা ইয়াতে চব ওলাই থৈ দিছে बहुत बड़ा है हम लोग का उधर भी बहुत बड़ा है ना ब्रह्मपुत्र तुम लोग नदी देखा है Dancer and singer, very nice.
उसके झलक गए चुनरी में सर से सरक गई तेरी नजर उससे मिली उसकी नजर शर्मा के झुक गई चांदरिया। कल ही सब बड़ा भाई लोग देश से लोग मेरे लोग 10 रुपया छोटा भाई की दोस्त को हेल्प कर दीजिए। बैठो 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 बैठेंगे कहाँ? बैठो बैठो यहाँ पे बैठो। बैठेंगे तो काम नहीं होगा। बैठो 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 ना बैठो बैठ के खाओ। बैठो बॉक्स में है लो देंगे आपके लिए देंगे हैं आऊँगा अभी खाना देंगे आपके लिए अभी पहला काम करना। हाँ ठीक है ठीक है ठीक है। चलिए बड़ा भाई लोग दोस्त लोग